নগর আশ্রম নেগতি বড়ই পাবে ধর্মর বলে ইয়ার ধর্ম ঠিক কথা আছে যুবতী এটা হত্যা বংশমা এটা বিরাট ধ্বংস এটা বিরাট ধ্বংসই কৰিছে মহা ধৰ্মৰ মৰ্যাদা ৰক্ষা কৰিব পিতামহ হত্যা কৰা গুৰুক হত্যা কৰা দুৰ্বল নিৰীহ প্ৰাণীক হত্যা কৰা কি ধৰ্ম যুবতী প্ৰকাশ্য ৰাজসভাত সঠিক ব্যৱস্থা কৰা ভাৰতক সত্তৰতকৈ নিখুঁতভাৱে হত্যা কৰা এয়া কি ধৰ্ম ভাই হে মাধৱ উত্তেজিত নকৰিবা উত্তেজনা নহয় লক্ষণ চিৰলক্ষ্য ভক্ত মই ভক্ত তুমি নহয় ৰাঙলী কৰিছো ভাত পিতামহ ভীষ্মৰ তেজে ৰাঙলী কৰিছো ভাত শিক্ষাদাতা গুৰুৰ তেজে আৰু কিয় দাদা ভাবিব লাগে অৰ্জুন ভাবিছোৱা দাদা এই কটা ভাতটিৰ মাথো আছে দুটি বাকি এই ভাতটি কুমিতৰ ৰাজসিংহাসন আর প্রিয় স্বভাবের সামনে স্থাপন করে কিয় দুটো নরকম কিয় হেরুও ইহকাল পরকাল বন্ধ শেষ করি সঁচাই গবেষণাৰ মিছা নহয় বিপুলৰ ভাই ককাইতকৈ ৰাজ্য ৰাজপাত ডাঙৰ নহয় এতিয়াও নহয় কিন্তু এই ককাই ভাই অচিনাকি ভূত পুত্ৰ কৰ্ম অজাচিতে অংগটিক দান কৰিব পাৰিব কিন্তু পাণ্ডৱৰ নামত হলে 5খন গাঁও লাগি উন্মাদ কৰা নাই বিকুলৰ প্ৰতিজ্ঞা এতিয়াও কি বিকুলৰ প্ৰতিজ্ঞা কান্তিধাৰী অৰ্জুনৰ প্ৰতিজ্ঞা এটিও বাকী কোনো সভাত Ulu tekua Duryodhan আজিও অক্ষত নেই পাঞ্চালী আজিও মুক্ত দেখি প্রভাখন আর দাম্ভিক কর্ণ